everyone, Hileez Kitchen and Blogger আন এটা নতুন ৰেচিপি ভিডিও লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই যে আপোনালোকৰ ওচৰলৈ মাছৰ এখন সিম্পল ৰেচিপি লৈ আহিছো। আশা ৰাখি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি লব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি লব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে পাই থাকে। তেতিয়াহলে ব্লগছত ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে মোক লাগিব 3 পিস বাহু মাছ। মাছত মই হালধি নিমখ সানি লৈছো। এটা ডাঙৰ সাইজৰ বেঙেনা এনেদৰে কাটি লৈছো। পঞ্চাশ গ্ৰাম মিঠাতেল, 5টা কেঁচা জলকীয়া, এমুঠি ধনিয়া সৰু সৰুকৈ কাটি লৈছো, আধা চামুচ ক'লা জিৰা, আধা চামুচ হালধি, নিমখ সোৱাদ অনুযায়ী আৰু 1 টেবুল স্পুন কৰ্ণফ্লোৰ। প্ৰথমতে সৰু বাটি এটাত হালধিখিনি লম, নিমখখিনিও লম আৰু আধা বাটিমান পানী এড কৰিম। এইখিনি চামুচেৰে এটা মিশ্ৰণ বনাই লম। নেক্সট কেৰাহীত তেল গৰম কৰিম। তেল গৰম হলে তাত বেঙেনাখিনি এপিচ এপিচকৈ দিম। ফ্লেম মই মিডিয়াম কৰি লম। এতিয়া হেতাৰে লৰাই এক সাইড নৰম হোৱাকৈ ভাজি থাকিম। দুই মিনিটৰ পাছত মই বেঙেনাখিনি লুটিয়াই লম। এই সাইডো 2 মিনিটমান ভাজি লম। এতিয়া বেঙেনাখিনি কাঢ়ি বেলেগে থৈ দিম। তাৰ পাছত ৰৈ যোৱা তেলখিনিত ফ্লেম হাই কৰি গৰম হ'ব দিম। গৰম তেলত মাছ কেইপিচ যোগ কৰিম। মাছ ভাজোতে প্ৰয়োজন সাপেক্ষে মই ফ্লেম মিডিয়াম আৰু হাই কৰি থাকিম। এক সাইড 2 মিনিটমান ফ্ৰাই হ'ব দিম। মাছ কেইপিচ লুটিয়াই লম। আৰু নেক্সট সাইডো গোল্ডেন ব্ৰাউন হোৱাকৈ ভাজি লম। মোৰ মাছ ভজা হৈ গৈছে। মাছ কেইপিচ কাঢ়ি মই বেলেগে থৈ দিম। এতিয়া গৰম তেলত ক'লা জিৰাখিনি দিম। কেঁচা জলকীয়া দিম। অলপ লৰাই ভাজি লম। মই ফ্লেম মিডিয়ামত ৰাখিছো। ইয়াত হালধি আৰু নিমখৰ মিশ্ৰণখিনি যোগ কৰিম আৰু হেতাৰে লৰাই মিলাই লম। ফ্লেম হাই কৰি এইখিনি 1 মিনিটমান ভাজি থাকিম। তাৰ পাছত মই এগিলাচ গৰম পানী এড কৰিম। ইয়াক ভালদৰে লৰাই উতলিব দিম। উতল আহিলে ফ্লেম মিডিয়াম কৰি লম আৰু ঢাকনিৰে ঢাকি 2 মিনিটমান থৈ দিম। ঢাকনি গুচাই বেঙেনা কেইপিচ যোগ কৰিম। অলপ লৰাই আকৌ ঢাকনি লগাই 2 মিনিটৰ বাবে সিজিব দিম। ঢাকনি গুচাই জোলখনত মাছ কেইপিচ দি দিম। কেঁচা জলকীয়া দুটা দিছো। ভালদৰে লৰাই মিক্স কৰিম। এতিয়া ঢাকনি লগাই অলপ সময়ৰ বাবে ৰাখি থম। চাওক মোৰ জোলখন সুন্দৰভাৱে উতলিছে। এইখিনি সময়ত মই কৰ্ণফ্লোৰখিনিত অলপ পানী দি মিশ্ৰণ বনাই লম।
আৰু গ্ৰেভিত এড কৰিম। হেতাৰে জোলখন লৰাই মিলাই ল'ম। এতিয়া গ্ৰেভি অলপ গাঢ় হোৱালৈ জোলখন উতলিব দিম। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই অল কৰি ল'ব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতেই পায়। মোৰ মাছৰ জোল হৈ গ'ল। ফ্লেম অফ কৰি অলপ চেটেল হ'ব দিছোঁ আৰু কাটি থোৱা ধনিয়াখিনি ওপৰত ছটিয়াই গাৰ্নিছ কৰি ল'ম। এই গ্ৰেভিখন গৰমে গৰমে ভাতৰ লগত খাবলৈ খুব ভাল লাগে। এবাৰ আপোনালোকে বনাই খাবচোন।